আজি আহিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ বুলি অকণমান যিহেতু ঘৰত সোমাই সোমাই বহুত আমনি লাগে সেইটো কাৰণে অকণমান ওলাই আহিলোঁ ল'ৰাক টিউচন থৈ অকণমান নদীৰ কিনাৰলৈ বুলিও আহিলোঁ দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ বেলিটো অলপ অলপ ডুবিছে ইয়াতে মাছমৰীয়া এজনে মাছ মাৰি আছিলে তেখেত আহিছেহে কিন্তু ইয়াত বাৰু আজি এজনে মাৰিছে কিন্তু আৰু মাজতে যাওঁতে একেলগতে 4-5 জনে মাছ মাৰে ইমান ভাল লাগে এখেতে মাছ মাৰি আছে এওঁৰ লগত আৰু মানুহ কেইজনমান আছে তেওঁলোকে এখেতক কৈ আছে যে আৰু অকমান আগলৈও গৈ মাৰিব লাগিছিলে কিন্তু এখেতে কৈছে ইয়াতে মাৰো তেওঁ জালত কিন্তু যথেষ্ট পৰিমাণে বৰিয়লা মাছ আহিছিল আৰু গধূলি নহয় ইভিনিঙৰ মানে যেতিয়া বেলি ডুবে এইখিনি টাইমত নদী কিনাৰত বহিবলৈও ভাল বহুত ধুনীয়া বতাহ জাকো মাৰি থাকে আৰু বহুত মানুহে খোজকাঢ়িও ঘূৰি ফুৰে সেইটো কাৰণে তাত বহি ভাল লাগে ইয়াতে আমি ফটো দুকপিমান মাৰিলোঁ যিহেতু খুব কমেই ওলাই অহা হয় সেইটো কাৰণে আহিলে অকণমান ফটো মৰা হয় ইয়াতে কৈছোঁ মই অকণমান ভিডিঅ' কৰিছোঁ কিন্তু মিষ্টাৰে ভিডিঅ' কৰিলে বহুত বেয়া পায় সেইটো কাৰণে কিবা কিবি এনে কৰি আছে আৰু তেখেতে মানে ভিডিঅ' কৰা অকণমান ইচ্ছা নাছিলে মই কৈছোঁ অকণমান মাৰোঁ মাৰো নহয় একচুৱেলি ভিডিঅ' অকণমান কৰিলোঁ বৰ বেছিকৈও কৰি থকা নাই যিহেতু এখেতৰ গাটো বৰ ভাল নাছিলে পিছদিনাখন মিষ্টাৰৰ চিটি স্কেন এটা কৰালোঁ কাৰণ তেখেতৰ নাকৰ আমি যিটো গোন্ধ পাওঁ তেখেতৰ সেই গোন্ধটো নোপোৱা হৈ গৈছিল পিছে ভয় খাই আছিলোঁ ডক্টৰে একো নাপালে অকল চাইনাছৰ প্ৰব্লেম বুলিয়ে ক'লে আৰু মেডিচিন দিছে খাব